সো গাইস মই মানে কি বহুত দিন ধৰি কন্টেন্ট পোৱা নাছিলো আৰু এইটো ভিডিও চাগে 10 দিন পিছত শুট হৈ আছে আৰু আজিতো এডিটিং হ'ব আজি নাযাব সো এইটো ভিডিও কালি যাব হে গাইস ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মই সুজি আৰু আপোনালোকে চাই আছে লোকেল ৰস্টাৰ বয় के दिया ना fuck off लोग क्या करेंगे दुनिया भर में जाए तो गाइस মানে কন্টেন্ট বনাছিলো হে আৰু ওকে বহুত দিন ধৰি এনে আছিলো समझ रहे हो বহুত দিন ধৰি এনে আছিলো ৰাজা জি আছিলো মই ভাবিলো এনে থকাৰকৈ ইউটিউবত গৈ দুটামান জ্ঞানকে আহৰণ কৰো তো তেতিয়া মই ইউটিউবত গৈ সাৰ্চ কৰিলো assamese যুগৰ মানুহে কেনেকৈ সম্ভৱ কৰা শিকিলে উত্তৰ আদিম যুগৰ মানুহে যেতিয়া জীৱ-জন্তুক কৰোতে দেখিলে তেতিয়া তেওঁলোকে কৰা শিকিলে বুলি জনা যায় কেলা ইয়ানো মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় ইউপিএসসি এফপিএসসি এক্সামত আহি যাব পাৰে সো বহিত লিখি ৰাখা আদিম যুগৰ মানুহে কেনেকৈ সম্ভৱ কৰা শিকিলে সারি মহিলাই কোনেকুৱা ৰঙৰ পেন্টি পিন্ধি ভাল পায় উত্তৰ ৰঙা ৰঙৰ পেন্টি পিন্ধি ভাল পায় You are right, bro. কোনবোৰ মহিলাক লিপ কিছ কৰি বেছি ভাল লাগে উত্তৰ মিহি উঠ থকা মহিলা ডিঙিত ৰুমাল বান্ধি ভইচটো চেঞ্জ কৰি মানে কণ্টেনৰ নামত ইউটিউবত কেৱল বক্স দি আৰু ইহঁতৰ কুৱেশ্যন এনচাৰবোৰ বিজ্ঞান ভাৱে সন্মত হওক বা নহওক নিজে ভাবে কিছুমান এক্সপিৰিয়েঞ্চ প্ৰচাৰ কৰি 1 নম্বৰ 2 নম্বৰ দি থৈ গ'লে হ'ল কেলা বাদ দিম কেলা ৰস কৰা বাদ দিম ব্লগ বনোৱা বাদ দিম ময়ো এইবোৰে কৰি থাকিম কাৰণ বহুত ভাল ভিউজ আহে এইবোৰ কৰিলে এই ভিডিওটোত পুৰুষৰ লিংগ কেনেকৈ ডাঙৰ কৰিব পাৰি কেনেকৈ মোটা কৰিব পাৰি আৰু লগতে কেনেকৈ দীঘল কৰিব পাৰি আৰু লগতে দুৰ্বল লিংগ কেনেকৈ শক্তিশালী কৰিব পাৰি এই গোটেইবিলাক কথা আপোনালোক এই ভিডিওটোৰ জৰিয়তে ক'ব বিচাৰিছো কেলা ই ৰিয়েলিটি ডক্টৰ হওক বা নহওক কিন্তু ভিউজৰ লগতে ইউটিউবত মানে বক্স দি কেনেকৈ দীঘল কৰিব পাৰি কেনেকৈ মোটা কৰিব পাৰি কেলা এইবোৰ সেইডাল কি ফেমিলিটোৰ ইন্টিনাৰ নেকি যে বিচৰা মতে দীঘল কৰিব পাৰি তো গাইস নাজানো আজি ভিডিওটো কেনেকা হল যদি ভাল হল अरे कहना क्या चाहते हो যদি ভাল পালে চাই মানে এটা লাইক কৰিব আৰু কমেন্ট কৰিব আৰু যোনে যোনে নতুন হয় তোমালোকে এন্টনা দীঘল কৰি মাৰা বা জীৱ-জন্তু লৈ মাৰা মুঠতে নাজানো মুঠতে হ'ব লাগে আৰু সাবস্ক্ৰাইব ওকে বাই